এতিয়া অসমৰ যেটো পৰিস্থিতি হেতু যদি আপুনি ভালকে নিৰীক্ষণ কৰে চাই এটা কথাই স্পষ্ট হয় যে বিজেপি লেড গভৰ্ণমেণ্ট আহিব বাকি যেটো আছে মহাজোট বা কিবা এইবিলাক কৰিছে তেখেত সকলৰ যেটো ফেস বা তেখেত সকলৰ যেটো এপ্ৰোচ হেতু পাব্লিকলৈকে এতিয়ালৈকে গৈ পোৱা নাই আৰু তেখেত সকলে এটা ক্লিয়াৰ এটা আইডিয়া বা ভিজন এটা মানুহক দিব পৰা নাই কি একচুয়ালি তেখেত সকলে কি কৰিব তো বিগত 5 বছৰত বিজেপি লেড গভৰ্ণমেণ্টে যিখিনি কাম কৰিলে সেইখিনি যথেষ্ট কৰিছে আৰু বিশেষকৈ আমাৰ মই বিটিআৰ অঞ্চলৰ মানুহ হিচাপে আমি আনন্দিত কি এটা চুক্তি হৈ গল এই চুক্তিত আমাৰ অঞ্চলত এটা শান্তি প্ৰতিষ্ঠা হৈ গল যথেষ্ট উন্নয়নৰ পেকেজ বিলাক আহিল তো সেই কাৰণে আমাৰ অঞ্চলৰ কাৰণে হেতু আমি খুব কনভিন্স হয় আৰু খেউটিয়াভাৱে আপুনি দেখিছে কি কাৰ্বি আংলঙতো এটা একৰ্ড হৈ গৈছে তাত এছ গ্ৰুপটো আন্ডাৰগ্ৰাউণ্ড টু ওভাৰগ্ৰাউণ্ড আহিল আৰু কাৰ্বি আংলঙতো যিমানখিনি হেতু আছিল আন্ডাৰগ্ৰাউণ্ড গ্ৰুপছ সব আন্ডাৰগ্ৰাউণ্ড গ্ৰুপ ইতিমধ্যে বাহিৰত আহি গল সো এইবিলাক এটা ডাঙৰ ডাঙৰ পদক্ষেপ হয় বাকি জনকল্যাণমুখী কিছুনি আঁচনি লৈছে যি আঁচনিবিলাক অৰ্থনৈতিকভাৱে পিছপৰা মানুহক অলপ টনকিয়াল হোৱাত সহায় কৰিব অৰুণোদয় আঁচনিৰ পৰা আদি কৰি বিভিন্ন আঁচনি লৈছে আৰু সেই আঁচনিবিলাক চাবলৈ গ'লে আমি এটোৱে দেখা পাওঁ কি এই সৰকাৰখনক বিট কৰিব পাৰা মানে এই সৰকাৰখনৰ লগত আজি তাৰিখত কম্পিট কৰিব পাৰা ইয়াত বেলেগ এটা দল বা বেলেগ এটা চিন্তা কৰিব পাৰা গ্ৰুপ নাই আৰু আপোনাৰ অঞ্চলত এটা বিটিআৰত কি হ'ব বিটিআৰত কি হ'ব বিটিআৰত এতিয়া ইউপিপিএল লেড গভৰ্ণমেণ্ট চলি আছে আৰু ইউপিপিএলৰ 8জন বিজেপিৰ 4জন যেটো ক্যান্ডিডেট দিয়া হৈছে এই 12জন ক্যান্ডিডেট জিকি আহিব কোনো কাৰণত ইয়াত হাৰি যোৱাৰ কথা নাই কাৰণ 17 বছৰৰ যেটো শোষণ ঠক প্ৰবঞ্চনা বঞ্চনা বিভিন্ন হিংসাত্মক ঘটনা এইবিলাক আজি ৰাইজে পাহৰি যোৱা নাই আৰু সেই কাৰণে বিটিআৰ অঞ্চলৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু সেই পৰিৱৰ্তনটো আনাৰ কাৰণে আমি সবে লাগি আছো আমি এটা ভিজন লৈছো কি সেই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সম্প্ৰীতি মিলাপ্ৰীতি থাকিব লাগিব সকলোৱে নিৰাপত্তা পাব লাগিব শান্তিটো সাস্টেইন হ'ব লাগিব সাস্টেইনেবল এটা পিস থাকিব লাগিব আৰু যেটো গভৰ্নেন্স সিস্টেম আছে কাউন্সিলত হেতু দুৰ্নীতিমুক্ত হ'ব লাগিব হেতু আমি বিচাৰিছো আৰু সেই কাৰণে আজি আমাৰ কথা স্পষ্ট কি যেটো আছে বিটিআৰ অঞ্চলতো পৰিৱৰ্তন আহিব আৰু এটা অতি শীঘ্ৰে এটা উন্নয়নৰ এটা আসল যেটো প্ৰতিচ্ছবি হেতু ৰাইজে দেখিবলৈ পাব কিমানখন আসন পাব বিটিআৰত আপোনালোকে নাই 12খন আসনৰ 12খন আসনে পাব ইয়াত বেলেগে আসন নাপায় কাৰণ মানুহবিলাক কনফিউজ হৈ গৈছে ইতিমধ্যে বিপিএফ যেটো 17 বছৰৰ যেটো পাৰফৰমেন্স হেতুক লৈ প্লাই কোনো হ্যাপি নহয় আৰু আনপিনেদি যি সকল আজি মিত্ৰজোট হৈ তাতে অংশগ্ৰহণ কৰিব গৈছে সেই সকলো কোনো ডাইৰেকশন নাই তো সেই কাৰণে ৰাইজে ভেৰি ক্লিয়াৰ কি এটো বিজেপি লেড যেটো আমাৰ টিম আছে সেই টিমৰ লগতে থাকিব